এই সাপোৰ্টৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে 2022 বৰ্ষৰ চৰকাৰী লেকটিনৰ লিষ্ট প্ৰকাশ পাইছে। এই লিষ্টখনত যদি আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব 12,000 টকাৰ লেকটিন। আৰু যদি আপুনি এতিয়ালৈকে এই লেকটিনৰ কাৰণে আবেদন কৰা নাই তেন্তে আপুনি সোনকালে আবেদন কৰি লওক। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ'টো চাই আপুনি সোনকালে আবেদন কৰি লওক। ছেকেণ্ড লিষ্টত আপোনাৰ নামটো আহিব। সো ফাইনেলি বন্ধুসকল, আপুনি কেনেকৈ এই লিষ্টখন চেক কৰিব আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ টোপলত মোবাইলৰ স্ক্ৰীনলৈ। সো বন্ধুসকল, আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখি দিব sbm.gov.in, নহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি এইটো ৱেবছাইটত আহিব পাৰিব। ইয়াতে আপুনি প্ৰথমতে চাব পাৰে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অল ইণ্ডিয়া। সো আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে কাষত দিয়া আছে ৰিপৰ্ট অপশ্যনৰ তলত আপুনি চাব পাৰে S03 স্বচ্ছ ভাৰত মিছন। সো বন্ধুসকল, আপুনি এইটো লিংকৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত প্ৰথমতে দেখুৱাই আছে চিলেক্ট ষ্টেট, দ্বিতীয় নম্বৰ অপশ্যনটো দিয়া হৈছে চিলেক্ট ডিষ্ট্ৰিক্ট আৰু 3 নম্বৰ অপশ্যন দিয়া হৈছে চিলেক্ট ব্লক। সো ফাইনেলি প্ৰথমতে আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। ইয়াতে আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰাৰ পাছত ইয়াতে আকৌ আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। সো বন্ধুসকল, ইয়াত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট চুজ কৰি ল'ব। লোৱাৰ পাছত ইয়াতে কাষতে দিয়া হৈছে চিলেক্ট ব্লক, ইয়াত ক্লিক কৰি আপুনি ব্লকখন চিলেক্ট কৰি ল'ব। ব্লকখন চিলেক্ট কৰাৰ পাছত ইয়াতে চাওক তলত দিয়া আছে ভিউ ৰিপৰ্ট, ইয়াত আপুনি ভিউ ৰিপৰ্টত ক্লিক কৰিব। সো বন্ধুসকল, আপুনি ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াতে আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব ইয়াত আপোনাৰ ব্লকৰ কেইটা পঞ্চায়ত আছে সকলো নাম শ্ব' কৰিব। তাৰ পৰা আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াৰ পৰা বাছি উলিয়াব। বাছি উলিয়াই আপুনি পঞ্চায়তখনৰ নামৰ ওপৰত ক্লিক কৰি সোঁফাললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত টোটেল দিয়া হৈছে কিমানগৰাকী মানুহৰ নাম আহিছে। ইয়াতে আপুনি নামসমূহ চাবলৈ হ'লে ইয়াত টোটেল নাম্বাৰটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ পঞ্চায়তৰ কেইজন মানুহৰ নাম আহিছে নামসমূহ ইয়াত আপুনি চাব পাৰে। ইয়াতে চাওক প্ৰথমতে দিয়া হৈছে GP নেম, ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো লিখা থাকিব। দ্বিতীয় নম্বৰ হৈছে ভিলেজ নেম। সো বন্ধুসকল, ইয়াতে আপোনাৰ গাঁৱৰ নাম থাকিব। তাৰ পাছত দিয়া হৈছে ফেমিলি ID, ইয়াত বেনিফিচিয়াৰীগৰাকীৰ ফেমিলি ID থাকিব। তাৰ পাছত বেনিফিচিয়াৰী নেম, ফাদাৰ্ছ নেম, কেটাগৰী। ইয়াতে এমাউণ্টটো বন্ধুসকল আপুনি চাবলৈ হ'লে সোঁফাললৈ স্ক্ৰল ডাউন কৰিলে চাব পাৰে। ইয়াত প্ৰথম কিস্তিত দিয়া হ'ব 10,800 আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব 1200 টকা। টোটেল মিলাই আপোনালোকে লাভ কৰিব 12,000 টকা। এনেকুৱা আপুনি চাব পাৰে আপোনাৰ পঞ্চায়তত কিমানগৰাকী মানুহৰ নাম আহিছে নতুন লেকটিনৰ লিষ্টত। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।